হেল্ল' বন্ধুসকল, বহুত দিনৰ পিছত আপোনালোকৰ ওচৰত আহিলোঁ এটা টপিক শ্বেয়াৰ কৰোঁ বুলি। কাৰণ এইটো কথা মই প্ৰায়ে শুনি আছোঁ, কৈ আছে মানে মোৰ বহুত ফ্ৰেণ্ডছ ৱেল উইচাৰ্ছ, মানে বহুত মানুহে এইটো জানিব বিচাৰিছে যে যেতিয়া আমি নেগেটিভ থট এটা লওঁ সেইটো বহুত জল্দি মেনিফেষ্ট কৰি দিয়ে, আৰু যোনবিলাক আমি পজিটিভলি ভাবোঁ বহুত এটা আশা থাকে যোনটো বস্তুৰ ওপৰত, সেইটো দেখোন নহয় সুচাৰুৰূপে। কিয় আমাৰ নেগেটিভিটিবিলাক বেছি জল্দি হৈ যায়? লাইক ফৰ এক্সাম্পল, আমি যদি ভাবোঁ এই গ্লাছটো ভাঙিব, ইমান ছাইডত নথবি, সেই মানুহজনে ছাইডত থৈ দিয়ে, গ্লাছটো ভাঙি যায়। আৰু সৰু সৰু এক্সাম্পলছ, কিন্তু কেতিয়াবা ডাঙৰ ডাঙৰ ঘটনাও হৈ যায়, হয়নে? কিয় আমাৰ নেগেটিভ বস্তুবিলাক বেছি জল্দি মেনিফেষ্ট হয়, পজিটিভবিলাক নহয়? কিয় জানেনে? কাৰণ আপুনি নেগেটিভ বস্তুটো 100% চিয়'ৰ হৈ 100% এচিউৰেঞ্চ লৈ পেলাই ভাবে। আৰু কেনেকৈ ভাবে জানেনে? ইন এ ভেৰি অৰ্গেনাইজড এণ্ড ইন এ ভেৰি ডিটেইল মেনাৰ। কাৰণ আমাৰ নেগেটিভিটিটো সদায় ফাৰ্ষ্টত আহে পজিটিভিটিতকৈ, কাৰণ আমাৰ ভাইব্ৰেশ্যনবিলাক ল' থাকে। অ'কে, চ' আপোনালোকে নেগেটিভ বস্তুটো ভাবোঁতে যিমান ইফৰ্ট দিয়ে, যিমান 100% চিয়'ৰিটিত আপোনালোকে নেগেটিভ কথা এটা কৈ দিয়ে যে নাযাবি, পৰিবি, নুঠিবি, তাতে আকৌ পৰিবি, তই গ্লাছটো তাতে নথবি, ভাঙিব ন, তেনেকুৱা বস্তুবিলাক যেতিয়া আপোনালোকে কয়, তেতিয়া কি হয়, সেই বস্তুটো বহুত জল্দি হৈ যায়। সেইকাৰণে তেনেকুৱা বস্তু আপোনালোকে যোনটো থট প্ৰচেছত ভাবিছে সেই বস্তুটো, ঠিক তেনেকুৱাকৈয়ে পজিটিভবিলাক ভাবা ষ্টাৰ্ট কৰকচোন। পজিটিভবিলাক ভাবাৰ আগে আগে আপোনালোকে এটা বেৰিয়াৰ, এটা ব্লক এটা সৃষ্টি কৰি লয় যে খুজিছোঁ জানো ইউনিভাৰ্ছে দিব? কিয় নিদিব? দিবই। 100% এচিউৰেঞ্চৰ উইথ হাই ভাইব্ৰেশ্যন ভাবা ষ্টাৰ্ট কৰক। অ'কে, চ' যেনেকৈ আপোনালোকে নেগেটিভ বস্তুবিলাক পূৰা ক্লিয়াৰলি ভাবে একদম, ঠিক তেনেকৈ পজিটিভবিলাক পূৰা ক্লিয়াৰলি ভাবা ষ্টাৰ্ট কৰক। আৰু ইউনিভাৰ্ছৰ লগত কথা পাতক একদম অ'পেনলি, লাইক ইয়ৰ অ'ন পেৰেণ্টছ, যেনেকৈ মা দেউতা খোজে, তেনেকৈ ষ্টাৰ্ট কৰক ভাবা। তাৰপিছত দেখিব যে ঠিক তেনেকৈ পজিটিভ বস্তুবিলাক আপোনালোকৰ লগত একদম ধুনীয়াকৈ হোৱা ষ্টাৰ্ট কৰিছে। তেনে ইয়াত মই কওঁ যে ৰিটেন এফৰ্মেশ্যনতকৈ ভিজুৱেলাইজেশ্যন প্ৰচেছটো বেছি ষ্টাৰ্ট কৰক নিজৰ ধুনীয়া লাইফ এটা একদম বঢ়িয়া ফিল্ম এখনৰ নিচিনাকৈ ভাল চিনেমা এখনৰ নিচিনাকৈ চোৱা ষ্টাৰ্ট কৰক। আৰু তাত অলপো কুণ্ঠাবোধ নাৰাখিব যে নহ'ব, হ'ব জানো, মইতো বেছি খুজি দিছোঁ না। ইউনিভাৰ্ছ ইজ আ বিগ কনচেপ্ট, অ'কে, অতিমাত্ৰা ডাঙৰ। প্ৰত্যেকজন মানুহৰে তেখেতে ভাইব্ৰেশ্যন ৰিড কৰিব পাৰে। চ' আমি যিমানেই ক্ষুদ্ৰ প্ৰাণী নহওঁ কিয়, ইউনিভাৰ্ছৰ লগত আমি এলাইন হ'ব পাৰিলে। খালি পজিটিভলি ভাবক, আৰু ভাবোঁতে কোনো বেৰিয়াৰ সৃষ্টি নকৰিব। অ'কে, একদম ডাউট নলৈ পেলাই কৰক। মই এটা বস্তুৱে বাৰে বাৰে কৈ আছোঁ, কাৰণ ভাবোঁ যে আপোনালোকে অলপ শুনিব, কৰিব। চ' এই চেনেলটোত মোৰ যোনটো চেনেল আছে মেনিফেষ্ট উইথ ডায়েনা ইউটিউবত, এইটোত মই আকৌ সৰু সৰু শ্বৰ্টছ দিয়া ষ্টাৰ্ট কৰিম। চ' আপোনালোকে চাই থাকিব। অ'কে, চ' লাভ ইউ অল, কিপ ইন টাচ এণ্ড বি পজিটিভ এণ্ড কিপ ইয়ৰ ভাইব্ৰেশ্যন হাই। অ'কে, সদায় উৰ্জা হাই ৰাখিব।